So hi friends, মই এতিয়া আছো জামান ভাইৰ ওচৰত। তো জামান ভাই কিবা ক'ব আপোনালোকক মোৰ চেনেলৰ বিষয়ে। Hi everyone, assalamu alaikum, adab, namaste. More friend, बहुत पुराना friend है मुस्तफा। तेओ मोर ओसरत आइसे। मैं तेओर चैनल विजिट करिए थाको नतुन नतुन नाटक बिलाक एरि दिए। सेम टू सेम एज इट इज तेलचुरार निचिना कमिक नाटक बिलाक तेओ एरे। सो मैं तेओर नाटक बिलाक चाइছো, ভাল লাগিছে, बहुत ভাল লাগিছে। मैं अलरेडी शेयरो কৰি দিছো আৰু मोर ओसरत आइसे बर ভাল লাগিল, बहुत ভাল লাগিल। तेओ मोर ओसरत आइसे আৰু मैं तार ओसरते गलो है। तो भाले हल तेओ निजे मोर ओसरत आहिल। तो मोर बंधुर यूट्यूब चैनल चैनलटर नाम हल MK चैनल 24। এই চেনেলটোত আপোনালোকে কমেডি টাইপৰ ভিডিঅ'বিলাক পাব। তো আশা ৰাখিছোঁ সকলোৱে ছাবস্ক্ৰাইব কৰিব, চেনেলটো ভিজিট কৰিব, লাইক কৰিব, ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেল মিক্সৰ তৰফৰ পৰা তেওঁৰ চেনেললৈ শুভেচ্ছা থাকিল যাতে ছাবস্ক্ৰাইবাৰবিলাক গেইন হয় আৰু লাহে লাহে বাঢ়ি যায়, এইটোৱে আশা কৰিছোঁ। আৰু সকলোৱে আমাৰ কাৰণে দোৱা আশীৰ্বাদ কৰিব যাতে আমি মোৰ চেনেল মিক্সৰ জৰিয়তে গানৰ জৰিয়তে মই মানকেশ্বৰ হাৰ্চিমিৰ নামটো জ্বলাব পাৰোঁ আৰু আমাৰ মুস্তফা ভাইৰ যিটো MK চেনেল 24 এইটোৰ কমেডি নাটকৰ জৰিয়তে আমাক হাঁহি কান্দন এণ্টাৰটেইনমেণ্ট দিব, এইটোৱে আশা ৰাখিছোঁ। গতিকে সকলোৱে মিলি তেওঁৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ঘণ্টিটো দবাব। এইখিনিয়ে, চবে ভালে থাকিব। আসসালামু আলাইকুম। মোৰ চেনেলৰ লগতে জামান ভাইকো পুৰা ছাপোৰ্ট কৰিব। আপোনালোকে তো জানে জামান ভাই কিমান ধুনীয়া ধুনীয়া গান গায়, এইটো বৰ কষ্ট কৰি গায়, হয়তো আমালোকক দিবৰ কাৰণে গায়। তো আমাৰ জামান ভাইৰ লগতে মোকো ছাপোৰ্ট কৰিব। মই আপোনালোকৰ ওচৰত আৰু ভাল ভাল এনেকুৱা ধৰণৰ কমেডি ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। ডু সাবস্ক্রাইব, লাইক, কমেন্ট, শেয়ার এন্ড সাবস্ক্রাইব। সবাই ভালো থাকিবা। আসসালামু আলাইকুম, লাভ ইউ অল। ও স্যার হুমাব পাৰিম নে? কি হুমাব পাৰিম হে, ইমান ডাঙৰ দরজা খান আৰু মানুহটো হৈছে নিংনি খান, কি হুমাব নোৱাৰা কথা কৈ আছে। হুমাই আছন। আহি আছো স্যার। ঐ তই ঘৰতে ভাত পানী খাই আহিছে নে নাই? খাইছো স্যার। জ্বৰ চৰ তো হোৱা নাই? অলপমান জ্বৰ উঠিছে স্যার। তই গা ধুইছে নে নাই? হে জ্বৰ উঠিছে, একেধাৰে এক সপ্তাহ গা ধোৱা নাই। হে এইফালে যা, কেনে গনছে। বাকী পঢ়া শুনা কৰিছে নে নাই? কওকচোন, কালি যিটো বানপানীৰ ৰচনা দিছিলোঁ সেইটো মুখস্থ কৰিছে নে নাই? স্যার মই বানপানীৰ ৰচনা মুখস্থ কৰা নাই, গৰুৰহে কৰিছোঁ। এগিলাখান তোৰ বাহানা। গৰুৰ ৰচনাটো তই ক্লাছ 5 মানতে মুখস্থ কৰিছা। মোক গৰুৰ ৰচনা নালাগে, মোক বানপানীহে লাগে। মই বানপানীৰ ৰচনা নাজানো স্যার। তোক বানপানীৰ ৰচনা ক'বই লাগিব। তই এতিয়া ক্লাছ 9ত পঢ়ি আছে, তোক কোনে গৰুৰ ৰচনা সুধিব? মই বানপানীৰ পৰা নাই স্যার, মই গৰুৰহে কৰিছোঁ। তই ঘৰত একোৱে নপঢ়, বনাই হ'লে ক। নোৱাৰো স্যার। ধেত, বনাই হ'লে ক। এই অলপমান পাম দে। বানপানী আহিলে গোটেই অসমতে ডাঙৰ সমস্যা। ঠিক আছে, বঢ়িয়া হৈছে। গুৱাহাটীত বানপানী শিগিৰে হয়, সেইকাৰণে গুৱাহাটীত মাটি নিকিনিমে বুলি ভাবছো। হ'ব ধুনীয়া হৈছে। গাঁৱতে থাকিম, গাঁৱৰ মানুহ। দে কৈ যা, ভাল হৈছে। গৰুৰ দুটা চকু আছে, এখন নাক আছে আৰু দুখন কাণ আছে। ঐ তই আকৌ গৰুক লৈ টানি আছে, বানপানীহে দিছো। তোক অলপ টান চাই সুধিব লাগিব। তই কি সুধো? তই হেলিকপ্টাৰৰ ৰচনা এখন ক। নোৱাৰো স্যার। নোৱাৰো কথাটো বৰ বেয়া, এইটো ক'ব নালাগে দে। ঠিক আছে স্যার, অলপ কম। ঐ অলপ মানে বনাই ক। স্যার হেলিকপ্টার কেতিয়া উঠা নাই তো, সেইকাৰণে বেছি নাজানো। ধেত, মই কি হেলিকপ্টাৰত উঠিছ নেকি? তথাপি পাত লিখি দিব পাৰিম। ঠিক আছে স্যার, কৈছো। আমাৰ চোতালৰ ওপৰেদি হেলিকপ্টাৰ উঠিবলৈ দেখা পাওঁ। তাৰ পিছত হেলিকপ্টাৰৰ পৰা তললৈ চালে বানপানী দেখা পাওঁ।
আৰু বানপানীত গৰু ছাগলী ভাহি আহে। গৰুৰ দুটা কাণ আছে, দুখন চকু আছে, এখন নাক আছে। তই ঘৰত একোৱে নপৰে, গাধাক পৰাই আছে। তোক বানপানী আৰু হেলিকপ্টাৰ ৰচনাহে ক'ব দিছ, তই আকৌ গৰু ৰচনা কৈ আছে। তই নিজে মস্ত এটা গৰু, সেইকাৰণে গৰু ৰচনা তোৰ জিভাৰ আগতে থাকে। অসমীয়াটো বাদ দিলো, সমাজ বিজ্ঞান পঢ়ি আহিছে নে নাই? তোক যে সৌৰজগত পঢ়িবলৈ দিছিলো, মুখস্থ কৰিছে নে নাই? লাষ্টৰখিনি মুখস্থ আছে, ফাৰ্ষ্টৰখিনি নাই দে। ক লাষ্টৰখিনি ক। ইয়াকে সৌৰজগত বুলি কোৱা হয়। কোনে ক'ব পাৰিবা কাল কেই প্ৰকাৰ? মই ক'ব পাৰিম। কল 3 প্ৰকাৰ, ষ্টেডি কল, লোকেল কল আৰু ৰুমিং কল। কি এগলাখান গাধাক পৰাই আছো? স্যার মই এটা কথা কব বিচাৰো। কি কথা দে কোৱা? স্যার গাধা মানে কি বুঝায়? গাধা মানে নুবুজা, যিজনে নিজৰ কথা আনজনক বুজাব নোৱাৰে সিয়ে গাধা। স্যার আপোনাৰ কথা তো মই বুজিয়ে পোৱা নাই।